প্ৰিয় দৰ্শকসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এক ৰোমাঞ্চক কাহিনী। আজি আমি জানিম এই সংসাৰৰ প্ৰথম মনুষ্য কোন আছিল। এই সংসাৰত অনেক ধৰ্ম আছে, য'ত হিন্দু, মুছলিম, শিখ আৰু ইছাই ধৰ্মই মুখ্য। কিন্তু সকলো ধৰ্মৰ ভিতৰত হিন্দু ধৰ্মক সকলোতকৈ প্ৰাচীন ধৰ্ম বুলি কোৱা হৈছে। কোৱা হয় যে হিন্দু ধৰ্মৰ উৎপত্তি মনুষ্যৰ উৎপত্তিৰ আগতেই হৈছিল। হিন্দু ধৰ্মৰ বাস্তৱিক নাম বৈদিক ধৰ্ম অথবা সনাতন ধৰ্ম। হিন্দু শব্দৰ উৎপত্তি হিন্দু শব্দৰ পৰা আহিছে। হিন্দু এখন নদী, যাৰ উৎপত্তিৰ বিন্দু হিমালয়ৰ মানসৰোবৰ হয়। ই এছিয়াৰ সকলোতকৈ দীঘল নদীৰ ভিতৰত এখন। প্ৰাচীন কালত ঋষিমুনিসকলে ভাৰতবৰ্ষক হিন্দুস্তান নাম দিছিল, যিটো পাছত গৈ হিন্দুস্তান হ'ল। হিন্দু কেৱল ধৰ্ম নহয়, হিন্দু মানুহৰ জীৱন পদ্ধতি, যিটো বেলেগ বেলেগ স্থানৰ পৰা ভাৰতলৈ অহা লোকে ধৰ্মৰ নাম দিলে। প্ৰাচীন কালত ভাৰতবৰ্ষত সকলোৱে এই জীৱন পদ্ধতিৰ অনুসৰণ কৰিছিল। সেই সময়ত বেলেগ একো ধৰ্ম নাছিল। যদি এই বিষয়ৰ ওপৰত চৰ্চা কৰোঁ যে সনাতন জীৱন পদ্ধতিৰ উৎপত্তি মানুহৰ উৎপত্তিৰ আগতেই হৈছিল, তেন্তে প্ৰশ্ন হ'ল যে পৃথিৱীত প্ৰথম মানৱ কোন উৎপন্ন হৈছিল, যোনে এই জীৱন পদ্ধতিৰ অনুসৰণ কৰিলে আৰু এই সংসাৰ আগবঢ়ালে। বৈদিক ধৰ্মগ্ৰন্থৰ মতে সৃষ্টিৰ ৰচনা ব্ৰহ্মাদেৱে কৰিছিল। যেতিয়া ব্ৰহ্মাদেৱ ভগৱান বিষ্ণুৰ নাভিৰ পৰা উৎপন্ন হ'ল, তেতিয়া তেওঁ বিমূৰত পৰিল। তেওঁ একো বুজি নাপালে যে তেওঁ কিয় উৎপন্ন কৰিলে। যেতিয়া ভগৱান বিষ্ণুৱে তেওঁক সৃষ্টিৰ ৰচনা কৰাৰ আদেশ দিলে, তেতিয়া এই আদেশ পালন কৰি সৃষ্টি ৰচনা কৰিবৰ বাবে ব্ৰহ্মাদেৱে সকলোতকৈ প্ৰথমে স্বয়ম্ভুক মনুক উৎপন্ন কৰিলে, যি পৃথিৱীৰ প্ৰথম পুৰুষ আছিল। মনুৰ লগতে ব্ৰহ্মাদেৱে শত্ৰুপা নামৰ মহিলাক উৎপন্ন কৰিলে। তাৰ পাছত ব্ৰহ্মাদেৱে অনেক মানৱ পুত্ৰ উৎপন্ন কৰিলে, যোনে এই সৃষ্টিৰ বিস্তাৰ কৰিবৰ বাবে ভিন ভিন ৰূপত যোগদান কৰিলে। মনুৰ পৰা মানৱ শব্দৰ উৎপত্তি হ'ল। সংস্কৃত ভাষাৰ মনুষ্য শব্দৰ উৎপত্তিও মনু নামৰ পৰাই হৈছে। কোৱা হয় যে ইংলিছ মেন শব্দও মনু শব্দৰ পৰাই ওলাইছে। সংসাৰৰ সকলো মানুহে মনুৰ সন্তান। ইয়াৰ বাহিৰেও মহাভাৰতত 8 মনুৰ উল্লেখ আছে, কিন্তু শ্বেত বৰাহ কল্পত 14 মনুৰ নাম উল্লেখ আছে। ব্ৰহ্মাৰ একদিন কল্প বুলি কোৱা হয়। এক কল্পত 14 মনু থাকে। প্ৰত্যেক মনুৰ কালক মন্বন্তৰ বুলি কোৱা হয়। বৰ্তমান মনুৰ নাম বৈৱস্বত হয়, যি সপ্তম মনু হয়। স্বয়ম্ভুক মনুৰ অতিৰিক্ত আন 13 মনু স্বয়ম্ভুক মনুৰ কুলৰেই আছিল। স্বয়ম্ভুক মনু আৰু শত্ৰুপাকৰ 5টা সন্তান হ'ল, য'ত উত্তানপাদ আৰু প্ৰিয়ৱত নামৰ 2 পুত্ৰ আৰু আকুতি, দেৱহূতি আৰু প্ৰসূতি নামৰ 3 কন্যাৰ জন্ম হ'ল। উত্তানপাদৰ সুনীতি আৰু সুৰুচি নামৰ 2গৰাকী পত্নী আছিল। সুনীতিৰ পৰা ধ্ৰুৱ আৰু সুৰুচিৰ পৰা উত্তম নামৰ পুত্ৰ হ'ল। উত্তানপাদ আৰু সুনীতিৰ পুত্ৰ ধ্ৰুৱ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল আৰু পাছত ধ্ৰুৱ এটা তৰা হৈ গৈছিল, যিটো আমি আজিও ধ্ৰুৱ তৰা নামেৰে জানো। মনুৰ দ্বিতীয় পুত্ৰ প্ৰিয়ৱতৰ বিবাহ ভস্যমতীৰ লগত হৈছিল, যি বিশ্বকৰ্মাৰ জীয়ৰী আছিল। স্বয়ম্ভুক মনুৰ জীয়ৰীৰ ভিতৰত আকুতিৰ বিবাহ প্ৰজাপতি ৰুচি, প্ৰসূতিৰ বিবাহ প্ৰজাপতি দক্ষ আৰু দেৱহূতিৰ বিবাহ প্ৰজাপতি কদমৰ লগত হ'ল। আৰু এনেদৰে স্বয়ম্ভুক মনুৰ পৰা সৃষ্টিৰ প্ৰচাৰ হ'ল। যদি আমি ঈৰ্ষা ধাৰ্মিক গ্ৰন্থ বাইবেলত চকু ফুৰাই চাওঁ, তেন্তে তাৰ মতে সৃষ্টিৰ প্ৰথম মনুষ্যৰ উৎপত্তি ঈশ্বৰৰ ছায়াৰ পৰা হ'ল। এই পুৰুষজনৰ নাম এডম আছিল। যদি আমি বৈদিক ধৰ্মগ্ৰন্থক বিশ্বাস কৰোঁ, তেন্তে সকলোতকৈ প্ৰাচীন ধৰ্ম সনাতন ধৰ্মৰ প্ৰথম ব্যক্তি মনুৱেই এই সংসাৰৰ প্ৰথম মানৱ আছিল। দৰ্শকসকল, আপোনালোকৰ মতে কি সত্য? তলত কমেণ্ট কৰি জনাবচোন। আশা কৰিলোঁ আজিৰ এই ভিডিঅ' আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰি জনাব আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ অনুমতি দিয়ক। আপোনাৰ বহুত বহুত ধন্যবাদ।